হেল্ল' বন্ধু বান্ধৱীসকল, মই আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 2023 চনৰ তালিকা প্ৰকাশ হৈছে আৰু এই তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব বা ভেৰিফাই কৰিব, এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব pmayg.nic.in। আপুনি এইটো ছাইডত আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দিম, তাত ক্লিক কৰিলে ডাইৰেক্ট আপুনি এইটো ছাইডত আহি যাব। অহাৰ পিছত আপুনি প্ৰথম পাব ইয়াত 3 লাইন, আপুনি এই 3 লাইনত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি এনেকৈ ইণ্টাৰফেচ দেখা পাব। ইয়াত চাওক আপোনাৰ এবাউট, আৱাৰ্ছ অফ ডকুমেণ্ট, গাইডলাইনছ আৰু ষ্টেক হোল্ডাৰ। আপুনি প্ৰথম যিটো আছে আৱাৰ্ছ অফ, তাৰ তলত ডকুমেণ্ট, তাৰপিছত গাইডলাইনছ, তাৰপিছত ষ্টেক হোল্ডাৰ। আপুনি ষ্টেক হোল্ডাৰক ক্লিক কৰি দিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ আপুনি ইণ্টাৰফেচ দেখা পাব। ইয়াত চাওক IAY PMAYG বেনিফিচিয়াৰী আৰু তলত আছে আপোনাৰ SECC ফেমিলি মেম্বাৰ ডিটেইলছ। আপোনাৰ যদি ফেমিলি মেম্বাৰ ডিটেইলছ চাবৰ কাৰণে আপুনি 2 নম্বৰ সিলেক্ট কৰিব আৰু আপোনাৰ তালিকাখন চেক কৰাৰ কাৰণে আপুনি AAY PMAYG বেনিফিচিয়াৰী ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ আপুনি ইণ্টাৰফেচ দেখা পাব। ইয়াত চাওক চাৰ্জ বেনিফিচিয়াৰী ডিটেইলছ। ইয়াৰ পৰাই আপোনাৰ তালিকাখন আপুনি চাব পাৰিব। আপোনাৰ তাত যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, যেতিয়া আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কাৰণে আবেদন কৰিছিলে, আপোনাৰ যিটো টোকন নাম্বাৰ দিছিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত এণ্টাৰ কৰি ছাবমিট কৰি দিলে আপুনি 2023 চনৰ তালিকাখন আপুনি এনেকৈ চেক কৰি চাব পাৰিব। আৰু যদি আপোনাৰ তাত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই তেন্তে আপুনি ইয়াত চাওক এডভান্স চাৰ্জ বুলি আছে, আপুনি এডভান্স চাৰ্জত ক্লিক কৰি দিব। মই এডভান্স চাৰ্জত ক্লিক কৰি আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ আপুনি ইণ্টাৰফেচ দেখা পাব। ইয়াত চাওক আপোনাৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। প্ৰথমতে আপুনি এনেকৈ ইণ্টাৰফেচ দেখা পাব। ইয়াত চাওক আপুনি প্ৰথমতে ইয়াত ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, ব্লক চিলেক্ট কৰিব লাগিব, পঞ্চায়ত চিলেক্ট কৰিব লাগিব, CMটো চিলেক্ট কৰিব 2023 আৰু ইয়াত আপোনাৰ ফাইনেন্সিয়েল ইয়াৰটো 2023 চিলেক্ট কৰিব। চাৰ্জ বাই নেম, যোনে আবেদন কৰিছিলে তেখেতৰ নাম আৰু চাৰ্জ বাই BPL নাম্বাৰ, যদি ৰেচন কাৰ্ডৰ নাম্বাৰ আছে ইয়াত দিব লাগিব আৰু ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো দিব আৰু ইয়াত চাৰ্জ বাই চেংচন অৰ্ডাৰ নম্বৰটো যেতিয়া আপুনি আবেদন কৰিছিলে এই চেংচন নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব আৰু ইয়াত আপোনাৰ ফাদাৰ নেম বা হাজবেণ্ড নেম দি পেলাই আপুনি চাৰ্জত ক্লিক কৰি দিব। মই আপোনালোকক অপশ্যনবোৰ ক্লিক কৰি আপোনালোকক দেখুৱাই আছোঁ। আপুনি প্ৰথমতে চিলেক্ট ক্লিক কৰিব, ষ্টেট আসাম চিলেক্ট কৰি ল'ব আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ডিষ্ট্ৰিক্ট, ইয়াতে ক্লিক কৰিব। আপোনাৰ যোনটো জিলা, এনেকৈ জিলা ওলাই আহিব, আপুনি চিলেক্ট কৰিব লাগিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ব্লক, ইয়াত সম্পূৰ্ণ ব্লক থাকিব আপোনাৰ জিলাৰ আণ্ডাৰত। আপোনাৰ যোনটো ব্লক আপুনি চিলেক্ট কৰি ল'ব। এনেকৈ আপোনাৰ ইয়াত চাওক পঞ্চায়ত বুলি আছে, চিলেক্ট ক্লিক কৰি আপোনাৰ যোনটো পঞ্চায়ত আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক CM বুলি আছে, ইয়াত ক্লিক কৰি আপোনাৰ চাওক ইয়াত চাওক আসাম ফাইনেন্সিয়েল বেনিফিচিয়াৰী, ইয়াত চাওক ক্ৰেডিট কম IAY কনষ্ট্ৰাকশ্যন, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপুনি এইটো চিলেক্ট কৰি ল'ব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপুনি ইয়াত চাওক ফাইনেন্সিয়েল ইয়াৰ, এটা ক্লিক কৰি আপুনি ইয়াত চাওক 23 আৰু 24 আপুনি ইয়াতে ক্লিক কৰি দিব বা 2022 বা 23 আপুনি চিলেক্ট কৰিব পাৰে বা 23 আৰু 24। যদি আপুনি নতুন আবেদন কৰিছিলে 2023ত তেন্তে আপুনি ইয়াত চিলেক্ট কৰিব পাৰিব, কিন্তু আপুনি 2024 তালিকা এতিয়াও প্ৰকাশ হোৱা নাই। আপুনি 2022 আৰু 23 আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব আৰু ইয়াত চাওক চাৰ্জ বাই নেম, যোনে আবেদন কৰিছিলে তেখেতৰ নামটো আপুনি ইয়াত চাৰ্জ কৰি আপুনি ফিল কৰি দিব আৰু ইয়াত আপোনাৰ ৰেচন কাৰ্ড BPL নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব। ইয়াত আপোনাৰ যোনটো একাউণ্ট নাম্বাৰ দিছিলে বেংক একাউণ্ট, আপুনি এই বেংক একাউণ্টটো ইয়াত এণ্টাৰ কৰি দিব আৰু ইয়াত চাৰ্জ বাই চেংচন অৰ্ডাৰ, আপোনাৰ যেতিয়া আবেদন কৰিছিলে এটা টোকন নাম্বাৰ দিছিলে চেংচন অৰ্ডাৰ নাম্বাৰ, এইটো নাম্বাৰ ইয়াত এণ্টাৰ কৰিব আৰু ইয়াত ফাদাৰ নেম বা হাজবেণ্ড নেমটো দি পেলাই আপুনি অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ চাওক
চাৰ্জ বুলি আছে আপুনি চাৰ্জত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ তালিকাখন আপুনি ইয়াৰ পৰা চাব পাৰিব মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ